আপোনালোকক আশা কৰোঁ আপোনালোকৰ খবৰ ভাল নিশ্চয় মোৰো ভালেই আৰু আজি হৈছে কৃষ্ণ জন্মাষ্টমী পোনপ্ৰথমতে আপোনালোকক কৃষ্ণ জন্মাষ্টমীৰ শুভকামনা জনালোঁ আৰু এতিয়া টাইম হৈছে আপোনাৰ 4:30 কিন্তু টাইম অনুযায়ী বাহিৰৰ পৰিৱেশটো দেখিলে আপোনালোকে আচৰিত হ'ব যিহেতু গৰম দিন একদম মানে ৰ'দ এতিয়াও দুপৰীয়া হৈ থকা যেন হৈ আছে চাওকচোন এয়া দেখিছেনে আৰু এতিয়া সেই মানে গৰমত একো কৰিবই মন নাযায় তথাপিতো আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে কিবা অকণমানটো কৰিবই লাগিব সেয়ে আজি ভাবিছোঁ সন্ধিয়া অকণমান কিবা এটা কৰিম আৰু দিনত আমি বইল দালি আলু পিটিকা এনেকৈ ভাত খালোঁ আৰু কিনো কৰোঁ সন্ধিয়ালৈ তাকে চাই থাকিব এতিয়া অকণমান মই পায়স বনাইছোঁ আৰু পায়সখিনি হোৱাৰ পাছতে মই মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ মেখেলা চাদৰ নিপিন্ধাকৈ পূজা কৰিবলৈ ভাল নালাগে লগতে মোৰ ল'ৰাকো অকণমান পিন্ধাই দিলোঁ গামোচাৰে ধুতি আৰু এতিয়া বৰ্তমান পূজা কৰি আছোঁ এতিয়া ধুনু আৰু মই প্ৰাৰ্থনা কৰিলোঁ আৰু দেউতাকেও অফিচৰ পৰা আহি গাটো ধুই এয়া প্ৰাৰ্থনা কৰি আছে আৰু এতিয়া আমাৰ পূজা কৰি হৈ গ'ল আৰু বেছি আয়োজন কৰা নাই এনেকৈ কৃষ্ণ জন্মাষ্টমী পালন কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট লগতে মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই